খাওঁতে লওঁতে জাগোতে টোপনি যাওঁতে পানীয়ে বতাহে জুয়ে সকলো ঠাইতে অক্সিজেন আছে। কিন্তু যদি মাত্ৰ 5 ছেকেণ্ডৰ বাবে অক্সিজেন আমাৰ এই পৃথিৱীৰ পৰা নোহোৱা হৈ যায় তেনেহ'লে কি হ'ব? কেতিয়াবা ভাবিছেনে আপোনালোকে? আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে অক্সিজেনৰ মহত্ব কিমান, আৰু এই অক্সিজেন যদি 5 ছেকেণ্ডৰ বাবে হঠাৎ নোহোৱা হৈ যায় তেন্তে চাওক এই পৃথিৱীত কি কি ঘটিব পাৰে। নমস্কাৰ বন্ধুসকল, মোৰ নাম ভাৰ্গৱ মেধি। মোৰ এই জানেনে নামৰ চেনেলটোলৈ আজি আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি 5 ছেকেণ্ডৰ কাৰণে অক্সিজেন নোহোৱা হৈ যায় তেনেহ'লে সৰ্বপ্ৰথম আমাৰ কাণৰ ভিতৰত এটা বিস্ফোৰণ হ'ব। ইয়াৰ কাৰণ হ'ল অক্সিজেন নোহোৱা হোৱাৰ লগে লগে 21% এয়াৰ প্ৰেছাৰ অৰ্থাৎ বায়ুৰ চাপ কমি যাব। সাগৰৰ 2000 মিটাৰ পানীৰ তলত যিমান বায়ুৰ চাপ থাকে সিমানে বায়ুৰ চাপ আমাৰ আশে-পাশে হৈ যাব, যাৰ ফলত আমাৰ কাণৰ ভিতৰত থকা পৰ্দাখন ফাটি যাব। হঠাৎ যেতিয়া অক্সিজেন নোহোৱা হৈ যাব তেতিয়া আকাশত উৰি থকা উৰাজাহাজ বা হেলিকপ্টাৰবোৰ চিধা মাটিত পৰি ক্ৰেছ হ'ব, অৰ্থাৎ মাটিত খুন্দা মাৰিব। অকল এয়ে নহয়, যিমান চলি থকা গাড়ী মটৰ আছে সেই সকলোবোৰৰে ইঞ্জিন বন্ধ হৈ যাব, কাৰণ গাড়ী চলিবলৈ ইন্ধন লাগে আৰু ইন্ধন জ্বলিবলৈ লাগে অক্সিজেন। ফলত সেই সকলো গাড়ী মটৰ ষ্টাৰ্ট কৰিব পৰা নাযাব আৰু আমি দেখা পাম সেই আকাশৰ পৰা উৰাজাহাজ আৰু হেলিকপ্টাৰৰ মাটিত ক্ৰেছ হোৱা দৃশ্য। সাগৰৰ পাৰত থকা মানুহবোৰৰ অতিমাত্ৰা গৰম লাগিব যেতিয়া অক্সিজেন নোহোৱা হৈ যাব। সূৰ্যৰ অতিমাত্ৰা গৰম তাপ বা ৰশ্মিবোৰ আমাৰ ট্ৰপস্ফিয়াৰলৈকে অহাৰ আগতে অ'জন লেয়াৰে বাধা দিয়ে। যেতিয়া অক্সিজেন নাথাকিব তেতিয়া অ'জন লেয়াৰত থকা 3 ধৰণৰ অক্সিজেন নোহোৱা হৈ যাব, যাৰ ফলত সূৰ্যৰ গৰম তাপ সেই মানুহবোৰৰ দেহাত পোনপটীয়াকৈ পৰিব আৰু ফলত তেওঁলোকৰ দেহবোৰ পুৰিব ধৰিব। অক্সিজেন নোহোৱা হোৱাৰ লগে লগে আমি থিয় হৈ থকা মাটিত ফাট মেলা আৰম্ভ হ'ব আৰু য'তেই আমি ভৰ দিম সেই জেগা ভাগি যোৱা আৰম্ভ হ'ব, কাৰণ মাটি বা স্থল 45% অক্সিজেনেৰে গঠিত। যিহেতু অক্সিজেন নোহোৱা হ'ব তাৰ বাবে মাটিত ফাট মেলিব আৰু আমি তলত পোত খাই গৈ থাকিম। অকল এয়াই নহয়, আমি বনোৱা সৰুৱে ডাঙৰে যিমানেই বিল্ডিং বা ঘৰ আছে সকলোবোৰ লগে লগে ভাগি শেষ হৈ যাব, কাৰণ চিমেণ্ট আৰু শিল আৰু বালি এইবোৰ বস্তুক কেৱল অক্সিজেনেই একেলগে বান্ধি ৰাখে। যিহেতু অক্সিজেন নোহোৱা হৈ যাব ঠিক তেতিয়াই এই বিল্ডিং বা ঘৰবোৰ ভাগি পাউডাৰৰ দৰে গুড়া হৈ পৰিব। আমি সকলোৱে জানো যে পানী হাইড্ৰজেন আৰু অক্সিজেন মিলি হয় আৰু পানীত অক্সিজেনৰ 33% ভাগ থাকে। হঠাৎ যেতিয়া অক্সিজেন নোহোৱা হৈ যাব তেতিয়া বাকী থকা হাইড্ৰজেন গেছ আকাশলৈ উৰি যাব, কাৰণ হাইড্ৰজেন আটাইতকৈ পাতল হয়। গতিকে পৃথিৱীত থকা নদী, পুখুৰী, সাগৰ আদি শুকাই নোহোৱা হৈ যাব আৰু লগে লগে পৃথিৱীখনো শুকাই যাব আৰু এই পৃথিৱী এক মৰুভূমিলৈ পৰিৱৰ্তন হ'ব। ইয়াতকৈ ভয়াৱহ কথা হ'ল যে আমাৰ দেহটো 70% পানীৰে গঠিত আৰু পানী আছে মানে অক্সিজেনৰো প্ৰয়োজন। যেতিয়া অক্সিজেনেই নোহোৱা হৈ যাব ঠিক সেই মুহূৰ্তত আমাৰ দেহটো শুকাই মামিৰ নিচিনা হৈ যাব। অকল মানুহেই নহয়, পৃথিৱীত যিমানেই জীৱ জন্তু, চৰাই চিৰিকটি, কীট পতংগ সকলোৰে এই একেই দশা হ'ব। গতিকে বন্ধুসকল, এনে দৃশ্য চাব বা অনুভৱ কৰিব যদি কেতিয়াও নিবিচাৰে তেনেহ'লে আমি সকলোৱে মিলি এক সিদ্ধান্ত ল'ব পাৰোঁ যে ঘৰৰ চোতালত বা আশে-পাশে যদি অলপ হ'লেও খালী ঠাই আছে তেন্তে এডাল হ'লেও গছৰ পুলি আমি ৰুব চেষ্টা কৰিব লাগিব। যেতিয়ালৈকে গছ আছে তেতিয়ালৈকে অক্সিজেন আছে, আৰু যেতিয়ালৈকে অক্সিজেন আছে তেতিয়ালৈকে এই জীৱন আছে। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব,
আৰু লগতে কমেণ্ট কৰি জনাব যে আপোনালোকে ভিডিঅ'টো কেনে পালে। আৰু কোনোবাই যদি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেনেহ'লে তেওঁলোকক অনুৰোধ কৰিছোঁ যে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল আইকনটো এবাৰ টিপি দিব। তে আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ।